What's up friend? আপোনালোকে চাই আছে ফ্যামিলি ডিপু ব্লগ আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰলৈ আৰু আজি ভিডিওটো এনেকুৱা হ'ব যে মই সেলফি ষ্টিক এটা অৰ্ডাৰ দিছিলোঁ সেলফি ষ্টিকটো আহিছে তাকে এটা ভিডিওটো আনবক্সিং কৰিম আনবক্সিংটো আপোনালোকে চাব আৰু আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব ওচৰতে বেল আইকনটো আছে বেল আইকনটো ক্লিক কৰি অলপসময় ক্লিক কৰি দিব যাতে নতুন নতুন ভিডিও বনাই থাকিলে আপোনালোকে নটিফিকেশ্যন পাই থাকিব এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ আহক নহ'লে এইটোৱে এতিয়া হ'ল সেলফি ষ্টিক সেলফি ষ্টিকটো মই অৰ্ডাৰ দিছোঁ আহিছে এতিয়া আপোনালোকক আনবক্সিংটো দেখাই দিওঁ সেলফি ষ্টিকটোৰ দামটো আপোনাৰ 249 হৈছে এতিয়া আপোনালোকক দেখাই দিওঁ খুলি লৈ খুলিবৰ কাৰণে ফিটিংটো বঢ়িয়া খুলি দেখাই দিওঁ আপোনালোকক বঢ়িয়াকৈ এইটোৱে হয় সেলফি ষ্টিক এইটো চাব পাৰে এতিয়া ওলাও আৰু পেকিং আছে ভাল লাগিছে ন ব্লেকৰ ভিতৰত মই আনিছোঁ এইটো হয় ইয়াত মোবাইল ৰাখে এতিয়া মই ভিডিঅ' শ্বুট কৰি আছোঁ মোবাইলেৰে সেইকাৰণে মই আপোনালোকৰ মোবাইলটো ইয়াত থৈ আপোনালোকক দেখাব নোৱাৰিম কাৰণ মোৰ দাদাও নাই ঘৰত মোবাইলটো লৈ দেখাবৰ কাৰণে এতিয়া আপোনালোকক দেখাই দিওঁ এইটো দীঘল হয় বহুত এনেকুৱাকৈ ভালেখিনিও দীঘল হৈছে আপোনালোকে ৰোটেট কৰিব পাৰিব আৰু এইটো মোবাইলটো এনেকুৱাকৈ টানি লৈ ইয়াত থ'ব পাৰিব এইটো আপোনালোকে খুলিবও পাৰিব মানে আৰু যদি বেছি কৰি হেৰি কৰিব লাগে মানে আৰু পেটা কৰিব লাগে এইটো আপুনি মোবাইলটো লৈ তাৰপিছত ইয়াত দিলে হ'ল সোমাই পিনটো তাৰপিছত এইটো চুইচেৰে ক্লিক কৰিলে ফটোটো ভিডিঅ'টো শুট হয় ভাল লাগিছে ফটো আৰু ভিডিঅ' শ্বুট কৰিবৰ কাৰণেও ভাল হৈছে সেলফিৰ কাৰণেও ভাল হৈছে আৰু ইয়াত আপোনাৰ আপোনালোকক এইখিনিয়ে আৰু সেলফি ষ্টিকটো আনবক্সিংটো কৰিলোঁ আৰু আপোনালোকক যদি এইটো সেলফি ষ্টিক লাগে আপোনালোকক মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা যায় ফ্লিপকাৰ্টৰ পৰা আপোনালোকে আনিব পাৰিব 249 ৰুপিজ লৈছে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ওচৰতে বেল আইকনটো আছে বেল আইকনটো ক্লিক কৰি অল অপশ্যনত ক্লিক কৰি দিব যাতে আমি নতুন নতুন ভিডিঅ' বনাই থাকিলে নটিফিকেশ্যন পাই থাকিব এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ বাই বাই